নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ চেনেললৈ আদৰণি জনাইছোঁ। আপুনি এজন যদি ফেচবুক ইউজাৰ হয় তেন্তে আপুনি এটা কথা জানিব যে ফেচবুকত 60 দিন নোহোৱাকৈ নাম চেঞ্জ কৰিব নোৱাৰি। এইটো কিন্তু হয়তো আপুনিও জানে আৰু ময়ো জানো, কিন্তু আজি মই এনেকুৱা এটা কথা ক'ম যিটো কথাৰ দ্বাৰা আপুনি মাত্ৰ 60 দিন নোহোৱাকৈ আপুনি নাম চেঞ্জ কৰিব পাৰিব। 15-20 দিনৰ ভিতৰতে নাম চেঞ্জ কৰিব পাৰে। যদি আপোনাৰ বাইচান্স নামটো ভুল হৈ গৈছে, আপুনি আকৌ 60 দিনলৈ ৰখি আছে, তেন্তে নৰখিলেও হ'ব। আজিৰ ভিডিঅ'টো হৈছে আপুনি 10-15 দিনৰ ভিতৰতে আপুনি নাম চেঞ্জ কৰিব পাৰিব। হয়তো যিমান চেঞ্জ কৰিব বিচাৰে সিমান নাম চেঞ্জ কৰিব পাৰিব। তো আজি এইটো কেনেকৈ হ'ব জানিবলৈ যাওঁ, কিন্তু তাৰ আগতে যদি আপুনি আমাৰ চেনেলত নতুন আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে আপুনি আমাৰ ভিডিঅ' নটিফিকেশ্যন পাই থাকিব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত বেল আইকনত প্ৰেছ কৰিব। তেতিয়া গৈছোঁ ভিডিঅ'টো, আপুনি যিটো ব্ৰাউজাৰ ইউজ কৰে সেই ব্ৰাউজাৰ যাব। মই এতিয়া ফেচবুক লাইট ব্ৰাউজাৰ ইউজ কৰোঁ, তো ফেচবুক লাইটত গৈছোঁ। আপুনি যদি ক্ৰম ইউজ কৰে বা যি ইউজ কৰে তাত যাব। যোৱাৰ পিছত আপুনি যেনেকৈ নাম চেঞ্জ কৰিবতো জানেই। ছেটিঙত গৈ পেলাই একাউণ্ট ছেটিং যাব। একাউণ্ট ছেটিং গৈ পেলাই আপুনি জেনেৰেলত গৈ পেলাই নেমত যাব। নেমত যোৱাৰ লগে লগে ইয়াত দেখাইছে ইউ কেনট চেঞ্জ নেম ইউৰ ফেচবুক ৰাইট নাও বিকজ ইউ হেভ চেঞ্জ ডে দেখাইছে। তাৰমানে 60 দিনৰ ভিতৰত নাম চেঞ্জ কৰিব নোৱাৰি গৈছে। কিন্তু তাৰ তলত এটা অপশ্যন আছে লাৰ্ণ মোৰ। আপুনি লাৰ্ণ মোৰ ক্লিক কৰিব। লাৰ্ণ মোৰ ক্লিক কৰাৰ লগে লগে তাৰ তলত অপশ্যন আছে লেট আছ ন', প্লিজ লেট আছ ন'। তাত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনাৰ অপশ্যন আহি গৈছে নিউ ফাৰ্ষ্ট নেম, মিডল নেম, নিউ লাষ্ট নেম। মিডল নেম দিব দৰকাৰ নাই, আপুনি ফাৰ্ষ্ট নেমে লাষ্ট নেমটো দিলেই হ'ল। সেই ফাৰ্ষ্ট নেম লাষ্ট নেম দিব লাগে। মই এতিয়া ফাৰ্ষ্ট নেম লাষ্ট নেম দিছোঁ। নেমটো দিয়াৰ পিছত ইয়াত অপশ্যন আছে ৰিজন ফৰ দিছ চেঞ্জ। ইয়াত পিক 1 হৈ আছে। আপুনি চাইডত গৈ পেলাই ক্লিক কৰি পেলাই ইয়াত দিব লাগিব লিগেল নেম চেঞ্জত ক্লিক কৰিব লাগিব। তাৰপিছত আছে ইউৰ ডকুমেণ্ট। তাৰমানে ইয়াত আপুনি প্ৰফাইলখন যিখন আপোনাৰ প্ৰফাইল আছিলে সেই প্ৰফাইলখন চইচ কৰিব দিছে। প্ৰফাইলখন চেঞ্জ হৈ চেণ্ডত ক্লিক কৰিব। চেণ্ডত ক্লিক কৰাৰ পিছত আপোনাৰ ইয়াত ওপৰত লিখা আছে থেংকছ ফৰ কানেক্টিং ফেচবুক উই মে ৰিচ আউট টু ইউ ইফ উই নিড মোৰ ইনফৰ্ম। আপোনাৰ এতিয়া 30-40 মিনিটৰ ভিতৰত আপোনাৰ ফেচবুক আইডিৰ নেম চেঞ্জ হৈ যাব। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।